নাপাওঁ ৰবা মই মামাক লগাই দিম কি হল মনি চাচোন বাই কি কৰিছে এই সব এই অলপ বেছি হৈছে সব মই চাই আছো এতিয়াবা এই মোবাইল সমাজ সব মই দলিয়াই দিম সময় নাই কি পাই জানো ইয়াত খালি মোবাইল নাথৰ দৰে ঘৰৰ চিন্তা বাদ দিয়ে টিভিৰ সন্মুখত যে বহি আছে এই সন্ধিয়া খবৰ বহি গাভৰু ছোৱালীজনী যে ঘৰত নাই কিবা এটা কৰক পিংকি ঘৰলৈ আহাই নাই নাই আকৌ কি হৈছে মই ছোৱালীজনী ক'ব নোৱাৰো আজিকালি কাৰো কথাই তাই নুশুনা হৈছে তাই লগৰ ছোৱালীৰ ঘৰলৈ যাম বুলি কৈ যোৱা নাছিল কৈছিল মই সেই চবক সকলোকে ফোন কৰিলো কাৰো কি বেলেগৰ ঘৰলৈ গৈছে হেৰি তাই লগৰ এজনীকে মই চবকে ফোন কৰিলো কোনেও একোৱে ক'ব নোৱাৰিলে কি কৰা যায় এতিয়া ৰবাচোন মই বাহিৰৰ পৰা চাই আহোঁ কলৈ যায় আপুনি যাওক যাওক সোনকালে যাওক দাদা কলৈ যায় নাই এনেই ওলাই আহিছো বুজিছনে বিমান কথা এটা হ'ল নহয় কওকচোন দাদা এই আমাৰ পিংকিক দেখিছিলি নেকি বাৰু পিংকি কিয় গম পোৱা নাইচোন তাই ঘৰত নাই নেকি নাই ভাত পানী খাই লগৰজনী ঘৰলৈ গ'ল এতিয়ালৈকে উভতি অহা নাই বুজিছ আহিব আপুনি কেলে ইমান চিন্তা কৰি আছে তাই সৰু ছোৱালী নহয় নহয় কথাটো হয় কিন্তু তাই আগে পিছে এনেকুৱা নকৰে নহয় বুজিছ এই ওলাই আহিছো যেতিয়া তাইক অকণমান চাবি মই যাওঁ ঠিক আছে হ'ব দিয়ক চিন্তা নকৰিব কি ছোৱালীৰ কথা পাতিলানে এই দাদাৰ মানে ছোৱালীটা পিংকি তাই ঘৰত নাই কলৈ গৈছে কোনেও গম পোৱা নাই এৰা খাটাং বুইছা খাটাং এৰা ডাইৰেক্ট সেইযোৰ ছোৱালী চেণ্ডেলে হয় বুইছা ছোৱালী চেণ্ডেল এই নৈ পাৰত ছোৱালী চেণ্ডেল যোৰে পাইছে কি আছে কথাখিনি ভালকৈ ভাঙি পাতি কোৱাচোন গ'ল বুইছা এই গাঁওখনৰ আৰু এটা গ'ল আৰু এতিয়া আৰু সেই নদীত গৈ মাছ খেপিয়াই ফুৰাহে কথা বুইছা কি হ'ল তাৰ মানে এই নদীয়ে আকৌ কাৰোবাক ল'লে নেকি এই ডাইৰেক্ট গম পোৱা নাই কিন্তু নদীৰ পাৰত ডাইৰেক্ট চেণ্ডেল এযোৰ যে দেখি আহিছো সেইটো কিন্তু খাটাং তেতিয়াহ'লে এতিয়া ডাইৰেক্ট উভতি গৈ আমাক চেণ্ডেলযোৰ দেখুৱাই দিয়ে এতিয়াহে যাবা নেকি এতিয়াই ব'লা তেতিয়াহ'লে বাইদেউ দেখো কোন পৰা আহিলা নে তোমালোক এয়াই আমাৰ বিনিতা বৰ নাতিনীয়েকৰ অন্নপ্ৰসন্ন তাকে অকণ কাম বনত সহায় কৰি দি আহিলো আকৌ ভালেই কৰিলা বুজিছা মই পিছে আকৌ এনেই অকণমান ওলাই আহিলো হয় নেকি পিছে তুমি কথা এটা গম পাইছানে নাই কি কথানো আমাৰ বোলে পিংকি ঘৰত নাই কোনে ক'লে মই দেখোন ৰাতিপুৱা তাইক ঘৰতে দেখি থৈ আহিছো তাৰ পাছৰ পৰাই নাই হয় নেকি পাছে চিন এটা ৰাখি থৈ গৈছে বুজিছা চিন ৰাখি থৈ গৈছে চেণ্ডেলযোৰ নদী পাৰতে পেলাই থৈ গৈছে হয়নে তাই আকৌ কমগাল ল'ৰাৰ লগত লেটি পেটি নহয় সেইবোৰ আমিহে জানো মৰি যাবলৈ আমি কিন্তু একো নেজানো দেই বাইদেউ এইবোৰ তোমাক কৈছো নহয় তাই একে গাৰ কাপোৰ সলোৱা দি সলাই বুজিছা অৱশ্যে সেইবোৰ চবেই নাজানে মই আকৌ তোমাক বুলিহে ক'লো কথাবোৰ তুমি আকৌ কৈ নুফুৰিবা বুজিছা য'তে ত'তে মোৰ দেৰি হৈছে মই এতিয়া যাওঁ দেই কাকো নকওঁ আপুনি যাওক ময়ো যাওঁ তুমিও নক'বা দেই যাওঁ নব নব বিনু কিবা খবৰ পাইছেনে একো পোৱা নাই ৰয় আহাচোন ভিতৰলৈ আহাচোন একোৱে খবৰ পোৱা নাই নহয় নাই পোৱা বিনু মোৰ যে ছোৱালীজনী কলৈ গ'ল দাদাৰ আকৌ পঠাই দিছো এতিয়ালৈকে আহিয়ে পোৱাহি নাই আপুনি ইনে চিন্তা কৰিছে নব দাদা আহিব নহয় ওলাই গৈছে আহিব নব আপুনি কিবা এটা খালেনে বাৰু
কিনো খাম বিনু মোৰ একো খাবলৈ মনেই যোৱা নাই আপুনি বহক মই আপোনালৈ চাহ একাপ বনাই আনো পিছে নব বাটত আহোঁতে পনিতা বাৰ মুখত কথা এটা শুনি আহিলো কি কথা বিনু নদীৰ পাৰত হেনো চেণ্ডেল এযোৰ দেখিছে ছোৱালী মানুহৰ চেণ্ডেল কি সঁচানে বিনু অ বিনু সঁচানে হয় নব আপুনি অধৈৰ্য নহ'বচোন হে ভগৱান আপুনি অধৈৰ্য নহ'ব হে ভগৱান মই কি কথা শুনিছো নহ'ব নব মই কি কথা শুনিছো বিনু আপুনি অধৈৰ্য নহ'ব নব যাচোন পানী এগিলাচ আনগৈ যাচোন পানী এগিলাচ আনগৈচোন যা এতিয়া কথাৰ মতে ডাইৰেক্ট আহি ডাইৰেক্ট বস্তু মই দেখাই দিলোঁ এতিয়া মোৰ কাম শেষ মই যাওঁ আৰু দেই মোৰ গাটো দেখোন বেয়া কৰিছে অ দাদা কি হৈছে এই আপুনি ইমান অধৈৰ্য নহ'বচোন চেণ্ডেলযোৰহে পাইছে এইযোৰ পিংকিৰ চেণ্ডেল নহ'বওতো পাৰে নহয় অ এইটো তাইৰে চেণ্ডেল বুজিছ সিদিনাখন তাই মাকৰ লগত গৈ এযোৰ নতুনকৈ কিনি আনিছিল মই খং কৰাৰ কাৰণে তেনেকুৱা কৰিলোঁ ৰ'বচোন ৰ'ব দাদা তথাপিও আপুনি অকণমান ধৈৰ্য ধৰিবই লাগিব তাকে ধৈৰ্য ধৰিব লাগিবতো বিপদৰ সময়ত ধৈৰ্যই হৈছে পৰম সম্পদ হেৰি নহয় এই গোটেই দিনটো নদীৰ পাৰত মাছ মাৰোঁতে মাৰোঁতে মোৰ কিবা পেটটো কিবা বৰ কলমলাই আছে মই কিবা এমুঠিমান খাই পেলাই অলপ জিৰণি লওঁগৈ আপোনালোকে থাকক দেই পৰেশকাই অকণমান ৰ'বাচোন কিয় মই এতিয়া আকৌ আহি নদীত জাল পেলাব লাগিব নেকি মই নোৱাৰোঁ দেই এতিয়া আৰু অলপ পিছতে আন্ধাৰ হ'ব ৰাতিখন মই নদীৰ লগত এইবিলাক খেলা কৰিব নোৱাৰোঁ কিবা এমুঠি খাই মই মুঠতে জিৰণি লওঁগৈ তেনেহ'লে বিমান কি কৰ এতিয়া তাকে দাদা পিছে কথা এটা নহয় এই থানাটোতো খবৰ এটা দিব লাগিব মই থানাত খবৰটো দিওঁ নেকি দিব লাগিব তেনেহ'লে থানালৈকে যা মই ঘৰলৈ যাওঁ তুমি এবাৰ কি কৰি আছে বুজিছ হয় দিয়ক দাদা আপুনি ঘৰলৈকে যাওক আপুনি ঘৰলৈ হয় বুইছা মিনু সেইযোৰ তাইৰে চেণ্ডেল হয় তাই সেইকাৰণেহে এইকেইদিন মনটো মাৰি মাৰি আছে সেইটোনো কি ডাঙৰ কথা নব গাভৰু ছোৱালীৰ মন সদায় একে নেথাকে নহয় নব আপুনি ধৈৰ্য ধৰকচোন নব নয়না দাদা আহিছে হ'বলা মামি তুমি চিন্তা নকৰিবা পিংকিবা ঘূৰি আহিব কি হ'ল তোমাৰ গা বেয়া কৰিছে নেকি এই প্ৰেছাৰ টেবলেট এটা খুৱাই দিছনে মিনু খুৱাই দিব লাগিব নেকি চাচোন ক'ত আছে পিংকি পিংকি সহ্যখন নেখাওঁ মই কিবা খবৰ পালে নেকি পিংকি নাই একো খবৰ নাই এই বিমানক থানালৈ পঠিয়াই থৈ আহিছো নদীৰ পাৰত বোলে চেণ্ডেল এযোৰ ওলাইছে ওলাইছে ময়ো চাই আহিছো কাৰ চেণ্ডেল কাৰ বুলিনো কওঁ নকয় কিয় কাৰ চেণ্ডেল আমাৰ পিংকিৰ যেনে লাগিছে মই
বিমান ৰ'বাচোন ৰ'বা ইমান খৰধৰকৈ ক'লে যোৱাহে কি কথা আছে পৰেশকাই সোনকালে কোৱা মোৰ হাতত একেবাৰে সময় নাই এৰা তুমিতো সেই নদী পাৰলৈহে যোৱা কথা আছিল এইফালে আহিলা যে কিয় নাই আজি আৰু সেইফালে যোৱা নহ'ব বুজিছা এই বেলেগ কাম এটা আছে জৰুৰী থোৱাহে কি কামডাল হে হা ডাইৰেক্ট কোৱাচোন কথাষাৰ এই বৰ গাটো বিৰাট বেয়া হস্পিটাললৈ নিব লাগিব সেইকাৰণে মই গৈ পেলাই গাড়ী এখন লৈ আহোঁ তুমি যোৱা গ'লেই গৈ নহয় কথাষাৰ কিবা ডাইৰেক্টকৈ মই বেয়াই কৰিলো নেকি ইফালে সেই জীয়েকৰ দুখতে মাকজনীও বেমাৰী হ'ল হা এতিয়া মই ডাইৰেক্ট নিজে গৈ খবৰে কৰি আহোঁ নেকি বাৰু ডাইৰেক্ট যোৱাই ভাল সেয়া এই চাহকাপ খাই লোৱা গাত অলপ ভাল পাবা হস্পিটাললৈ যোৱা কথা খোৱা আপুনি মোৰ কাৰণে ইমান চিন্তা কৰিব নালাগে মই হস্পিটাল নাযাওঁ তেনেকে কিয় কোৱা বাৰু যোৱাবোৰক যাবলৈ কোৱা সেই বুলি তোমাক মই এনেকৈ চাই থাকিব নোৱাৰো নহয় খোৱা চাহকাপ খোৱা আৰু কাপোৰযোৰ সলাই লোৱা বিমান আহি পাবই হৈছে খোৱা চাহকাপ খোৱা পৰেশ নেকি গৈছো তুমি খোৱাচোন খাই পেলাই কাপোৰযোৰ সলাই লোৱা মই আহিলো পিছে বিমানে দেখোন ঘাটলৈ নাযাওঁ বুলি কৈছে এৰা কি কৰিবি কুলাৰটো এৰি বোকাটো কেনেকে ধৰবচোন ইফালে মানুহজনৰ অৱস্থা বেয়া বুজিছ হয় ককাইদেউ বিমানে মোক সকলোবোৰ কৈছে আপুনি এটা কাম কৰক আপুনি ভিতৰলৈকে যাওক আপুনি বৌক অলপ চোৱা চিতা কৰক কিবা খবৰ থাকিলে ডাইৰেক্ট মই আপোনাক জনাই দিম নহয় ঠিক আছে দে সাজু হৈছে নে মানুহবিলাক মই কাপোৰ সলাবলৈ কৈ থৈ আহিছিলো ৰচোন মই চাই আহোঁগে তুমি একেবাৰে ডাইৰেক্ট মানুহ দেখোন হে ডাইৰেক্ট গলা ডাইৰেক্ট গাড়ী লৈ আহি গলা ইমাৰ্জেঞ্চি যে হেৰি নহয় ছোৱালীজনীয়ে কি ৰঙৰ কাপোৰ পিন্ধি আছিলে হে সেইবিলাক মই নাজানো হে পৰেশ দা পিংকি নহয় জানো পিংকি দাদা পিংকি আহিছে আহক দাদা অ দাদা ককাইদেউ পিংকি আহিছে আহিছে সঁচাই কৈছ নে এয়া চাওকে বাইক এখনত আহিছে এই মই দেখিলো এই মাত্ৰ সোমাইছে প্ৰভু কি দেখুৱাইছা তুমি প্ৰভু মাজনী কলৈ গৈছিল মাজনী আমাৰ কথা এবাৰো নাভাবিলি মাজনী তাৰ আগতে মই কৌশিকক পাতি আছো কোন কৈছিল মই নাজানো এওঁৰ বাবে আজি মই তোমালোকৰ আগত সুশৰীৰে থিয় হ'ব পাৰিলো তই কি কৈছ মাজনী বলিয়া হোৱা নাইতো বলিয়া আছিলো দেউতা কিন্তু কালিলৈকে আজিৰ পৰা মই সম্পূৰ্ণ সুস্থ মা মই তোমালোকক আৰু কেতিয়াও দুখ নিদিলো মাজনী মা বন্ধুবৰ্গৰ প্ৰতাৰণা আৰু দেউতাৰ কঠোৰ শাসনৰ বাবে মই জীয়াই থকাৰ হেঁপাহ হেৰুৱাই পেলাইছিলো আৰু সেইকাৰণে কালি তোক মই এয়াই শিক্ষা দিছিলো
তাই খং নকৰিব খুৰা এতিয়া খং কৰাৰ সময় নহয় নতুনক আদৰি লোৱাৰ সময় তাই এতিয়া এইটো পুৰা জুৰীয়া পৰা শুন তাই নিজৰ ভুল নিজে বিচাৰ কৰিব পাৰিছে যেতিয়া তাইক আপোনালোকে আঁকোৱালি লওক আৰু মোৰ বিশ্বাস যে তাই এনেকুৱা ভুল আগলৈ আৰু কেতিয়াও নকৰে তুমি কেনেকৈ জানিলা কাৰণ তাই যোৱা ৰাতি আমাৰ ঘৰতে আছিলে আৰু তাই কি হৈছিলে সকলো কথা মই গম পাওঁ হয় নেকি কিন্তু তুমি তাইক পালা কেনেকৈ সেয়ে এক দীঘল কাহিনী খুৰা দিনটোত এবাৰ হ'লেও মই নদীৰ পাৰলৈ যাওঁৱেই 2 বছৰৰ আগতে সেই ঠাইতে মোৰ ভণ্টিয়ে এটা মোবাইলৰ বাবে নদীত জাপ দিছিলে কিন্তু তাইক মই বচাব নোৱাৰিলোঁ আৰু যোৱাকালিও মই নদীৰ পাৰলৈ গৈছিলোঁ আৰু ভাগ্য ভাল আছিলে যে মই পিংকিক দেখা পালোঁ আৰু আজি মোৰ বাবে পিংকিৰ জীৱনটো ৰক্ষা কৰিলে তাৰমানে তোমালোকৰো কাহিনী সেই একেই অকল আমাৰ ঘৰতে নহয় খুৰা বহুতৰ ঘৰত এই কাহিনী চলি থাকে আৰু কিছুমান কাহিনী পোহৰলৈ আহে কিন্তু আন কিছুমান কাহিনী পোহৰলৈ নাহে এৰা বিজ্ঞানৰ এই আৱিষ্কাৰবোৰক সঠিকভাৱে প্ৰয়োগ নকৰাৰ বাবে আজি এই বিস্ময় ফল ভোগ কৰিব লগা হৈছে নভবা নিচিন্তা কিছুমান বিপদৰ মাজত সোমাই পৰিব লগা হৈছে এছামে আকৌ তাকেই বুজি নাপায় মোবাইলটোকে জীৱনৰ সৰ্বস্ব বুলি ভাবে তাতে যেন সকলো বস্তু বিচাৰি পায় আৰু সেইবাবে কিছুমানৰ জীৱন ধ্বংসমুখী হৈ পৰে ডাঙৰবোৰে তাকে ক'লেই লেঠা লাগে আত্মহত্যাৰ দৰে বেয়া পথ ল'বলৈ কুণ্ঠাবোধ নকৰে কি যে হ'ব হয় খুৰা পিছে পিংকিক আপোনালোকৰ হাতত গতাই দিব পাৰিলোঁ যেতিয়া মোৰ দায়িত্ব শেষ এতিয়া মই যাওঁ ৰবা কি কথা কোৱাহে ইমান ডাঙৰ উপকাৰ এটা তুমি কৰি দিলা এতিয়া তুমি এনেকৈ গুচি যাবা নহ'ব ভালকে ভাত এসাঁজ খাই যাব লাগিব বহাচোন বহা হে গোপাল এই এটা ৰাতিৰ বাবে তুমি পিংকিৰ দায়িত্বটো ল'ব পাৰিলা যেতিয়া এই গোটেই জীৱনভৰ তাইৰ দায়িত্বটো তুমিয়ে লোৱা গতিকে ককাইদেউ এতিয়া বেলেগ কথা নাপাতে ডাইৰেক্ট কথাটো ঠিক কৰি দিয়ে ভাল নে কি কোৱা পৰেশকাই তুমি কথাটো ঠিকেই কৈছা কিন্তু কথা হ'ল এতিয়া তাইৰ দেউতাক আছে মাক আছে আৰু তাই এতিয়া নিজেও এজনী বুজন ছোৱালী গতিকে তেওঁলোকে সিদ্ধান্তটো নিজে লওক দিয়াচোন বাৰু নহয় জানো দাদা তই কথাটো ঠিকেই কৈছ তাই নিজে উপলব্ধি কৰিব পাৰিছে যেতিয়া নিজৰ সিদ্ধান্তটো নিজেই লওক আৰু জীৱনটো গঢ়ক দেউতা